আজি শিৱৰাত্ৰি উপলক্ষে বলক আজি আমি যাওঁ বাবা থানলৈ। বাবা থানলৈ, বাবা খাবলৈ নহয়। না ক'ত যাওঁ তুমি? বাবা খাবলৈ। So let's get started. শিৱৰাত্ৰি উপলক্ষে বলক আমি যাওঁ আজি নুমলীগড় বাবা থানলৈ। বহুত বেছি ভিৰ, সেইবাবে ভিডিঅ'টো কিমান দূৰলৈকে মানে দেখাব পাৰিম সেইটো আশাটো অকমান কম হৈ আছে। মানুহৰ মাজত যদি তপককে কোনোবাই মোবাইলটো লৈ গৈ যায় কাক বিচাৰি পৰিম মই? চিলনি চোৰটো নিচিনা। বেয়া লাগিছে মানুহ খোজকাঢ়ি পাৰি ন তাকে পাৰি ভাড়া মাৰিবলৈ যাব নি 20 টকা এনেকে খালি নুমলীগড় লাগে তাতকে আগলে নাযাওঁ নেকি। একদম ভিৰ লাগিছে বিষ্ণু মন্দিৰৰ ওচৰৰ পৰা। আহক মেডাম আহক। ইমানে মানুহ আমি একদম সেই পাছফালে গাড়ী ৰখাই থৈ আহিবলগীয়া হৈছে। আচলতে মেলাখনৰ বাবে মানুহ বেছি হৈছে। চকৰিত উঠাবা নে নুঠা? উঠাবই লাগিব চকৰিত। পইচা নাই তুমি কি মই নুঠোগে চকৰি প্লিজ উঠিম প্লিজ। মই টিকেট কাটি দিম বাৰু হ'ব দিয়া ধাৰ চাৰ লৈ কাবা পা হ'ব মাই দেদে মাই কম শৰ্টকাট বনাই আমি পালোগৈ বাবা থানৰ ভিতৰত। দেখা তোমাৰ ঘড়ীৰ দিনা নুমলীগড় বাবা থানত শিৱৰাত্ৰি বুলি ক'লেই ডাঙৰ মেলা হয় জানেনে। যিসকলে টেটু কৰিম বুলি ভাবি আছে সেইসকলে কাইলৈও আহি টেটু কৰি যাব পাৰে কাৰণ মেলা কাইলৈলৈকে আছে ইয়াত। পিছে আপোনালোকে পূজা ক'ত চালে বাৰু? পূজা চাই থকাৰ মাজতে আকৌ আমাৰ টিনাৰ মাক আৰু জেঠাই লগ হ'ল আৰু বহুত কথা পাতিলে সেইখিনিতে দুয়োগৰাকীৰ ৰৈ। পিছে মোৰ আকৌ চকৰিত উঠা বৰ মন আছিল। ইমানে মানুহ বহুত বেছিয়ে মানুহ। কেনেকুৱা লাগিছে না? How is your feeling? উপায় নাই তথাপিও আহিছো যেতিয়া গোটেইখন ফুৰি মেলি যাওঁ। এয়া কি জানেনে? এয়া হৈছে ভাঙৰ মিঠৈ। তাৰ পাছত ফল মূল এয়া বিলাতী বগৰী কিমান যে ওলাইছে আৰু লগতে কি দেখা পালো জানেনে? এয়া হৈছে সৰু হাতী বাবা। ইমান ধুনীয়া দেখিবলৈ মনটো ভাল লাগি গ'ল দেখি। তাৰে মাজতে আকৌ দেখিলো এয়া ফুলনিৰ মানে দোকান এখন লগতে কাজিয়া কেনেকুৱা তাত। তাৰপিছত ভাবিলো যে মালে একযোৰ কাণফুলি কিনো, টিনাই কিনিলে এডাল চেইন আৰু লগতে ছোৱালী মানুহৰ এয়া মানে ভাল লগা বস্তু আৰু। মোৰ নিচিনাকে বাৰু আচাৰৰ দোকান দেখিলে কোনে ঢপলিয়াই যায়। মই আকৌ কি কিনিলো জানেনে? এয়া হৈছে আমলখিৰ মুৰাব্বা। খালে হেনো বৰ ভাল আৰু লগতে কিনিলো তেতেলীৰ মিঠা আচাৰ। মই যে বিৰাটেই ভাল পাওঁ। তাৰে এক চামুচ আকৌ খুজি ললো খাবলৈ। তাৰপিছত আৰু কি স্পাইৰেল পটেটো যিটো মানে মই আগতে খাইছিলো আৰু ভাল লাগিলে কাৰণে ভাবিলো যে আকৌ এবাৰ খাই চাওচোন। স্পাইৰেল পটেটোটো দেখিবলৈ যিমান ধুনীয়া আৰু সিমান খাবলৈও ষ্ট্ৰাগল লাগে কাৰণ আপোনালোকে চাগে খোৱাসকলে নিজে গম পাইছে এই কথাটো মই কি কৈ আছো। এয়া চাওক ৰং দিয়া উৰণীয়া চেনি আৰু লগতে কি খালো জানেনে? আইচক্ৰীম। তাত গৈ আৰু আইচক্ৰীম নেখামনে বাৰু। পিছে বাবা থানত ইমানখিনিতে সমাপ্ত মাৰিলো তেতেলীৰ আচাৰ, আমলখি মুৰাব্বা আৰু বিলাতী বগৰী লৈ আমি ঘৰমুখী হলো। চকৰিটো উঠা বহুত মন আছিলে, পিছে স্পাইৰেল পটেটো এটা খাই মেলি ঘৰমুখী হৈছে এতিয়া। না তুমি কি খালা? आइसक्रीम कौन खाई? आइसक्रीम खिला के स्पाइरल पोटेटो खिला के हमको ले जा रहा है अभी घर। अभी जाएगा हम घर पे। जज्बात नहीं बता रहे हैं। चौकड़ी में उठने के लिए जगह नहीं मिला। लाला बोल रहे हैं चौकड़ी में नहीं उठाया। हाँ चौकड़ी में बैठने के लिए जगह भी नहीं मिला। इतना मानू है ना मैंने इतना अमोनी लग गया है इसलिए घर मुखी हो गया है। तो वीडियो को यही तक एंड करते हैं और साथ में वो अचार और मुरब्बा और ये बगोरी भी ले लिया है तो घर पे जाके दबाएगा। और आज के लिए इतना ही। वीडियो तो लाइक कर दिबो, कमेंट एंड शेयर कर दिबो। Till then, bye bye. Okay, see you in the next video. Till then, bye.